এইটো দে লগাটো লগাটো মোকো উঠা খেতিয়ক টুকুৰ এয়া আমাৰ ৰমেন শইকীয়া খেতি কৰিছে বডি তাকে আজি ইউটিউবত দিম বুলি মই উঠাইছোঁ আমাৰ ফাৰ্মৰে সি যেনিবা কেইদিনমান আগতে গৈছে আমি যেনিবা আৰম্ভ কৰিছোঁ চাই লওক এয়া অসমীয়া যুৱক বহুত কষ্ট কৰে খেতিৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ পালন কৰি আজি এয়া আপোনালোকে দেখিবলৈ পাইছে বডি ডাং বডি লাগিছে কিবা এটা ক কিবা এটা আপোনাৰ এইটো কিমান দিন হ'ল কৰা এইটো মোৰ বেছি দিন হোৱা নাই 1 মাহ 1.5 মাহমান হৈছে আৰু আপুনি এইটো ঘৰত খাবৰ কাৰণে কৰিছে নাই এইটো মই একেবাৰে ঘৰত খাবলৈ কৰিছোঁ মানে সাৰ চাৰ কথা নাই গোবৰ সাৰ অকণমান দিছোঁ দি পেলাই কৰিছোঁ বেলেগ ৰাসায়নিক সাৰ একো কৰা নাই ঘৰত খোৱা ব্যৱস্থাৰ কাৰণে কৰা হৈছেতো ভাল লাগিছে আপুনি চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছে নাই একো এতিয়ালৈকে সা সুবিধা পোৱা নাই পদ্মা হাজৰিকা হেৰিয়াৰ পৰা এই গোট এটা খুলিছোঁ তাত 2 পইচামান দিছে তাকো পইচাকেইটা সোমোৱাগৈ নাই সম্পূৰ্ণভাৱে সোমাব আৰু সেয়া ফাৰ্ম বেচিছোঁহে মই এইটো অতীতৰ পৰা খেতিৰ লগতে জড়িত হৈ আছোঁ কিন্তু গভৰ্ণমেণ্টৰ পৰা একো আজিলৈকে সুবিধা পোৱা নাই ঠিক আছে বাৰু